এয়া চাওক এটা চচতে নমাই লৈছিলোঁ। এতিয়া মই ইয়াত বনাবলৈ লৈছোঁ ৰুটি। নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত সকলোলৈকে। এতিয়া ৰাতিপুৱা শুই উঠিছোঁ। আজি আকৌ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ। এয়া মই এতিয়া গা পা ধুই আহিছোঁ বৰ্তমান। এয়া ফুলিযোৰ পিন্ধিছোঁ, চেইন এডালো পিন্ধিছোঁ, নহ'লে একেবাৰে ডিঙিটো খালী খালী লাগি থাকে। এয়া মোৰ হৈ গ'ল। দেখিছেনে বাৰু বস্তুবোৰ ইমান জখম হৈ আছে। এতিয়া মই চব্জি বনাবলৈ লৈছোঁ। 3টা মানুহে ধেৰ নবনাওঁ, এইকেইটাকে বনাবলৈ লৈছোঁ। দালি চালি বনাই থৈ গৈছে মায়ে। এতিয়া কাটি আছোঁ চব্জি। এয়া হৈ গ'ল। এয়া চাওক, এতিয়া চব্জি বনাবলৈ লৈছোঁ। এয়া মই এতিয়া ডাঙৰ এটা আলু লৈছোঁ, আলু পিটিকা কৰিবলৈ ভাতৰ লগত খাবলৈ। এয়া এফাল পিঁয়াজ লৈছোঁ আৰু এতিয়া সেনেকৈ পিটিকা এখন বনাম। আৰু এয়া চাওক, এখন ধুনীয়া পিটিকা হ'ব। ইয়াত এতিয়া চব্জিও বনি আছে। আৰু এয়া চব্জি হৈ গ'ল। এতিয়া আমি ভাত খাবলৈ বহিছোঁ। তলতে খাম। টেঙা, শুকান চব্জি, দালি, আলু আৰু কচু দালি, আলু পিটিকা, মাছ, লগতে আমৰ আচাৰ আৰু জলকীয়া। এতিয়া দিনৰ 1টা বাজিলে, 1টা বাজি গৈছে। এতিয়া পাছবেলা খাবলৈ ৰুটি আৰু ঘুগুনি বনাওঁ বুলি ভাবিছোঁ। এয়া চাই চাওকচোন, ভিডিঅ'টো শেষলৈকে চাব। আৰু ইয়াৰ মাজতে কওঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব সকলোৱে। এয়া চাওক, মটৰ আৰু আলু একেলগতে দি দিছোঁ। বইল কৰোঁ বুলি ভাবিছোঁ, কুকাৰ এটাত দি দিওঁ। বইল কৰি তাৰপিছতহে ঘুগুনিখিনি বনাম। এয়া কুকাৰত ভৰাই দিলোঁ। এয়া হৈ গ'ল চাওকচোন বাৰু। তাৰপৰা এতিয়া মই অলপ আনি পিনে ইয়াত দি লৈছোঁ। এনেই সিজিছেনে নাই সিজা মই এতিয়া চাইছোঁ হাতে পিটিকি। ধুনীয়াভাৱে সিজি গৈছে। আৰু এতিয়া মই এইখিনি বনাম। ইয়াত মই একো মছলাজাতীয় বস্তু সংযোগ নকৰোঁ, অকল ঘৰুৱাভাৱেই আদা ৰচুন দি পিনে তেনেকৈয়ে মই বনাম বুলি ভাবিছোঁ। এয়া চাওক, মই দেখাই আছোঁ আপোনালোকক, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। এয়া তেল পকি আছে। এয়া চাওক, সেইখিনি ধুনীয়াকৈ উতলি আছে। ধুনীয়াকৈ উতলি আছে। গোন্ধটো বহুত ধুনীয়া আহিছে আদা ৰচুন দিয়াৰ বাবে। পানীটো অলপ সৰহকৈ দিছোঁ, পিছত শুকুৱাই দিম। এয়া চাওক, এটা চচতে নমাই লৈছিলোঁ। এতিয়া মই ইয়াত এইখিনি আটা লৈছোঁ, এইখিনি এতিয়া মই মঠিম। এয়া চাওক, খুব কোমলকৈ মই মঠি পেলালোঁ। এতিয়া মই এতিয়া বেলিম। এয়া চাওক, মই এতিয়া বেলিবলৈ লৈছোঁ।
যিমানটো চাইজৰ কৰিম আৰু ইয়াতকৈ ডাঙৰ নকৰোঁ। এয়া চোৱা। এয়া এতিয়া ধুনীয়াকৈ হৈ গ'ল। এয়া বৰ্তমান মই খাই আছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।